নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি তোমালোকক ইংৰাজী ৰিডিঙৰ বিষয়ে নহয়, আজি তোমালোকক অসমীয়াত কিছুমান চোৱা নাম ইয়াত লিখিছোঁ। আৰু অসমীয়া মানে মুঠতে তোমালোকৰ নামবোৰ ধৰা যিকোনো জেগাৰ নাম হওক বা ঠাইৰ নাম হওক বা মানুহৰ নাম হওক, এই নামবোৰ তোমালোকে যদি ইংৰাজীত লিখা কেনেকৈ লিখিবা সেই বিষয়ে আজি এই ভিডিঅ'ত ধুনীয়াকৈ দেখুৱাই দিম। গতিকে তোমালোকে অকণ ধুনীয়াকৈ চাবা, তেতিয়াহ'লে বুজি পাবা। এতিয়া চোৱা, ইয়াত কি আছে চোৱা, এইটো যে নামটো লিখা আছে, কি নাম লিখা আছে চোৱা, ৰ দীৰ্ঘিকাৰ বি দন্ত্যান্ন ৰবিন। ৰবিন। এতিয়া ধৰি লোৱা যে এই ৰবিন নামটো তোমালোকে যদি ইংৰাজীত লিখা, ইংলিছত লিখা, কেনেকৈ লিখিবা চোৱা। আমি জানো যে ইয়াত চোৱা আৰু ৰৰ কাৰণে ইংলিছত কি লিখা হয়, আৰ। ধুনীয়াকৈ বুজি ল'বা, আৰু এটা ইয়াত কথা মনত ৰাখিবা যে অসমীয়াত যদি কোনো এটা বস্তুৰ নাম চাইছা, যিকোনো বস্তুৰ নাম চাইছা আৰু সেই নামত অসমীয়াত যদি তোমালোকে দেখা যে প্ৰথম যিটো বৰ্ণ, প্ৰথম বৰ্ণ হওক বা মাজৰ বৰ্ণই হওক, যদি সেই বৰ্ণত যদি কোনো ধৰণৰ আকাৰ, হস্যিকাৰ, দীৰ্ঘিকাৰ একো নাথাকে, তেতিয়াহ'লে ইংৰাজীত তাত মাত্ৰ দুটা লেটাৰ ব্যৱহাৰ কৰা হয়। এটা হ'ল অ আৰু এটা হ'ল এ। এ আৰু অ এই দুটা লেটাৰ ব্যৱহাৰ কৰা হয়। এইটো তোমালোকে প্ৰথমতে মনত ৰাখি থবা। এ আৰু অ এই দুটা লেটাৰ তোমালোকে মনত ৰাখি থবা। হ'ল। এতিয়া চোৱা, প্ৰথম যি লিখা আছে ৰবিন, এই ৰবিনত চোৱা প্ৰথম যিটো বৰ্ণ আছে তাৰ লগত আকাৰ, হস্যিকাৰ একো নাই। বুজি পাইছা? তেতিয়াহ'লে ইয়াত আমি ইংৰাজীত আৰৰ সলনি ৰ লিখিলোঁ, তাৰ লগত আকাৰ উকাৰ নাই কাৰণে মই ইয়াত এ এটা ব্যৱহাৰ কৰিম। হ'ল। তেতিয়া সম্পূৰ্ণ ৰটো হ'ল। তাৰপিছত দীৰ্ঘিকাৰ বি আছে, তাৰমানে ব আছে। প্ৰথমত তোমালোকে হস্যিকাৰ দীৰ্ঘিকাৰটো পিছত লিখিবা, তাৰ আগত যিটো বৰ্ণ থাকিব সেই বৰ্ণটো লিখিবা। যেনেকুৱা ব আছে আৰু বৰ কাৰণে আমি বি লিখিম, দীৰ্ঘিকাৰ কাৰণে হস্যিকাৰ লিখিম। মানে অসমীয়াত নামৰ ক্ষেত্ৰত হস্যিকাৰ হওক দীৰ্ঘিকাৰ হওক আই ব্যৱহাৰ কৰিবা। যদি নামৰ ক্ষেত্ৰত চাইছা যে হস্যিকাৰ আছে বা দীৰ্ঘিকাৰ আছে, আই ব্যৱহাৰ কৰিবা বেছি। হ'ল। ৰবি আৰু এই যিটো দন্ত্যান্ন আছে এইটো এন ব্যৱহাৰ কৰিবা। হ'ল। কি হ'ল এতিয়া ৰবিন। ৰবিন। বুজি পাইছা? এতিয়া চোৱা, ইয়াত কি লিখা আছে ৰুবুল। ৰুবুল মানে প্ৰথমটো যিটো ৰু আছে, মানে এইটো ডাইৰেক্টলি হোৱা নাই, ৰু আছে। এইটো কাৰণে আমি ইয়াত কি কৰিম, প্ৰথমত আমি এই ৰুটো ইয়াত চোৱাচোন, ইয়াত লক্ষ্য কৰিবা যে চোৱা, আমি ৰুটো ক'ৰ পৰা পাওঁ, পাওঁ, তাৰ যোগ হচু পাওঁ। হ'ল। এই দুটা মিলি কি হয়, ৰু হয়। ইয়াত মন কৰিবা, আৰু হচু মিলাইহে ৰু হয়। তেতিয়াহ'লে প্ৰথমত আমি কি পাইছোঁ, পাইছোঁ। তাৰমানে এই ৰটোক কি লিখিব লাগিব, আৰ। তাৰপিছত এই হচুটো লিখিব লাগিব। হচুটো কি হ'ব, ইউ। আৰু অসমীয়াৰ মানে কোনো নামৰ ক্ষেত্ৰত হওক, যিকোনো বস্তুৰ নাম হওক, যিটো উ আহিব এইটো ইউ ব্যৱহাৰ কৰিবা সদায়। হচুৰ কাৰণে ইউ ব্যৱহাৰ কৰিবা। তেতিয়াহ'লে কি হ'ল, ৰ যোগ হচু ৰু, তাৰমানে আৰ ইউ মিলাই ৰু হৈ গ'ল। তাৰপিছত ব আছে, হচুকাৰটো হওক দীৰ্ঘিকাৰ এইটো পিছত চাবা। আগত বৰ্ণটো চোৱা, বৰ্ণটো কি আছে, ব আছে, তাৰমানে বি ব্যৱহাৰ কৰিম। তাৰপিছত ইয়াত কি লিখিম যে হচুকাৰ আছে, তেতিয়াহ'লে হচুকাৰটো আমি ইয়াত যেনেকুৱা হচুৰ কাৰণে ইউ দিছিলোঁ, হচুৰ কাৰণে ইউ দিছিলোঁ, ইউৱে লিখিম। হ'ল। আৰু আছে, তাৰমানে এল লিখিম। কি হ'ল, ৰুবুল। ৰুবুল। চাইছা? এতিয়া চোৱা ৰতন। ৰতন। ইয়াত চোৱা প্ৰথম যিটো বৰ্ণ আছে কি আছে, আৰ আছে, মানে হ'ব, এই ৰৰ কাৰণে আৰ হ'ব। আৰু তাৰ লগতো চোৱা, এই প্ৰথমতে দেখুৱাই দিছিলোঁ চোৱা, যদি যিকোনো বৰ্ণই হওক, অসমীয়াত কিবা এটা মানে শব্দ লিখা আছে, অসমীয়াত শব্দ এটা লিখা আছে, তাৰ লগত আকাৰ উকাৰ নাই, তেতিয়া ইংৰাজীত যদি সেই বস্তুটো লিখা, তেতিয়াহ'লে তুমি এটা কথা নাপাহৰিবা, এই দুটাৰ ভিতৰত এটা বহাব, সেইটো নাপাহৰিবা, তেতিয়াহ'লে কিন্তু একোৱেই নহ'ব। এইদৰে আমি ৰৰ সলনি আৰ দিলোঁ, আৰু একো নথকাৰ কাৰণে আমি ইয়াত এ এটা দিলোঁ। হ'ল। তেতিয়াহ'লে সম্পূৰ্ণ ৰটো হৈছে। আকৌ দন্ত্যাত্বৰ কাৰণে আমি ইয়াত টি ব্যৱহাৰ কৰিম। অসমীয়াত যদি দন্ত্যাত্ব থাকে, সদায় টি ব্যৱহাৰ কৰিবা। তাৰ লগতো চোৱা আকাৰ উকাৰ একো নাই, এইটো কাৰণে মই ইয়াত কি কৰিম, ইয়াতো এটা এ দি দিম। হ'ল। ইয়াতো এটা এ দি দিম। ৰত হৈ গ'ল। এতিয়া চোৱা, দন্ত্যান্ন আছে, তাৰমানে এইটো এন ব্যৱহাৰ কৰিম। আৰু শেষত চোৱা, শেষৰটোৰ লগত যদি আকাৰ উকাৰ নাথাকে, তেতিয়াহ'লে একো নিদিবা, শেষৰত নিদিয়ে, কাৰণ ইয়াত ষ্টপ হৈ গ'ল। ৰতন। ৰতন মানে
শেষত যিটো বৰ্ণ আছে এইটো ষ্টপ হৈ গ'ল, তাত কোনো চাউণ্ড ওলোৱা নাই। মানে আমি যেতিয়া পঢ়োঁ তাৰমানে লগত এটা আহে, আকৌ তৰ লগত এটা আহে, এইটো কাৰণে আমি এ ব্যৱহাৰ কৰি গৈছোঁ। শেষত দন্ত্যান্ন আছে, এইটোৰ লগত কোনো শব্দ অহা নাই, এইটো কাৰণে ইয়াত লিখা নাই। হ'ল। এতিয়া চোৱা কি ৰঞ্জিত। এতিয়া চোৱা প্ৰথমৰ লেটাৰটো কি আছে, আছে, তাৰমানে ইয়াত কি লিখিম, আৰ লিখিম। পিছত চোৱা তাৰ লগত একো নাই কাৰণে আমি এ দিলোঁ। হ'ল। এতিয়া চোৱা এইটো কি লিখা আছে, হছিকাৰটো পিছত চাবা, আগত বৰ্ণটো চোৱা, মানে এইটো এটা যুক্তাক্ষৰ হৈ আছে। এইটো হ'ল, এইটো যুক্তাক্ষৰটো কি হৈ আছে, নিয়জয়ঞ্জ হৈ আছে। তেতিয়াহ'লে মানে যিটো মুখেৰে চাউণ্ডটো ওলাইছে, এইটো কি চাউণ্ড ওলাই আছে, নিয়জয়ঞ্জ, তাৰমানে মানে ন ওলাই আছে। হ'ল। তাৰপিছত চোৱা জ ওলাই আছে, তাৰমানে জ্বৰ কাৰণে আমি জে দিম। হ'ল। এইটো দুটা মিলি নিয়জয়ঞ্জ হৈ গ'ল, ৰঞ্জ হৈ গ'ল। তাৰপিছত হছিকাৰ আছে, মানে আই দিয়া। হ'ল। তাৰপিছত দন্ত্যাত্বৰ কাৰণে টি, ৰঞ্জিত। হ'ল। বুজি পাইছানে? এতিয়া চোৱা মণিমালা। এতিয়া চোৱা আছে, যেতিয়া এম আছে, ইয়াত আছে, ইয়াত এম হ'ব। তাৰপিছত চোৱা তাৰ লগত আকাৰ উকাৰ নাই, এটা দিয়া। মধ্যাহ্ন আছে, মধ্যাহ্ন হওক দন্ত্যান্ন হওক, দুয়োটাতেই ইংৰাজীত লিখিলে এনেই ব্যৱহাৰ কৰিবা। তেতিয়া এন দিলোঁ, তাৰ লগত হছিকাৰ আছে, আই দিলোঁ। হ'ল। নি হৈ গ'ল। এতিয়া চোৱা আছে আকৌ, তাৰমানে এম, আকৌ চোৱা আকাৰ আছে, আকাৰৰ কাৰণে এ। আৰু এটা কথা ইয়াত মনত ৰাখিবা যে ইংৰাজী যদি অসমীয়াত কোনো এটা বস্তুৰ নাম, যিকোনো নাম যদি আকাৰ থাকে, তেতিয়াহ'লে এই ব্যৱহাৰ কৰিবা আকাৰৰ ক্ষেত্ৰত। এইটো কিন্তু নামৰ ক্ষেত্ৰতে হ'ব, বেলেগত নহ'ব, নামৰ ক্ষেত্ৰত হ'ব। নাম হওক, মানুহৰ নাম হওক, বস্তুৰ নাম হওক, ঠাইৰ নাম হওক, আকাৰ যদি থাকে তেতিয়াহ'লে এ ব্যৱহাৰ কৰিবা, এইটো কেতিয়াও নাপাহৰিবা। নামৰ ক্ষেত্ৰত আকাৰ এ হ'ব। এতিয়া মণি মা হৈ গ'ল, আছে, তেতিয়াহ'লে এল, আকৌ তাৰ লগত আকাৰ এটা আছে, এ দি দিবা। হ'ল। মণিমালা কি হৈ গ'ল, মণিমালা, MANIMALA, মণিমালা। এতিয়া চব ব্ৰহ্মপুত্ৰ। এতিয়া চব ব্ৰহ্মপুত্ৰ লিখোঁতে প্ৰথম যিটো যুক্তাক্ষৰ আহিছে, ব্ৰ আহিছে, তাৰমানে ইয়াত চোৱা যোগ এই দুটা মিলি কি হ'ব, বৰেব্ৰ। হ'ল। এতিয়া চোৱা আমি বৰেব্ৰটো পালোঁ ক'ৰ পৰা, আৰু ৰ পৰা পালোঁ। তাৰমানে আগত বটো লিখিব লাগিব, তাৰপিছত আৰটো লিখিব লাগিব, ৰটো লিখিব লাগিব, তাৰমানে আৰ। এতিয়া চোৱা তাৰ লগত আকাৰ উকাৰ দিয়া নাই, কিয় দিয়া নাই চোৱা, দুটা কনচনেণ্ট যদি একেলগত থাকে তেতিয়াহ'লে যুক্তাক্ষৰ নিচিনা চাউণ্ড ওলাব। বুজি পাইছে? তেতিয়াহ'লে বি আৰে বৰেব্ৰ এতিয়াও হোৱা নাই, কাৰণ ইয়াৰ লগত কোনো আকাৰ উকাৰ নাই, এইটো কাৰণে ইয়াত এ এটা দিব লাগিব। হ'ল। কোনো নাই কাৰণে, আকাৰ উকাৰ নাই কাৰণে এ এটা দিলোঁ, হৈ গ'ল। এতিয়া বৰেব্ৰ হৈ গ'ল। এই চোৱা সংযুগ্ম সযুগ্ম, ইয়াত চোৱা এই যিটো যুক্তাক্ষৰ দেখিছা, এইটো হ'ল তোমাৰ যোগ ম, এই দুটা মিলি সময়াম হয়। এইটো কাৰণে ইয়াত কি প্ৰথমত কি আহিছে, এই আহিছে, কাৰণে আমি কি ব্যৱহাৰ কৰিম, এইচ ব্যৱহাৰ কৰিম। ইংৰাজীত এইচটো দৰে চাউণ্ড আহে, তেতিয়াহ'লে হৈ গ'ল। আৰু পিছত আহি গ'ল। হ'ল। মানে মৰ কাৰণে আমি এম দিলোঁ। হ'ল। এতিয়া চোৱা সময়াম যিটো আছে তাৰ লগতো আকাৰ উকাৰ নাই, এইটো কাৰণে ইয়াতো এটা এ ব্যৱহাৰ হ'ব। আকাৰ উকাৰ নাথাকিলে এ ব্যৱহাৰ হ'ব। ব্ৰহ্ম হৈ গ'ল। এতিয়া চোৱা পিছত কি আছে, আছে, কাৰণে মই পি ব্যৱহাৰ কৰিম। ইয়াত চোৱা হচুকাৰ এটা আছে, ইউ ব্যৱহাৰ কৰিম, হচুকাৰৰ কাৰণে আকতো ব্যৱহাৰ কৰিছোঁ। চোৱা এতিয়া এই যুক্তাক্ষৰটো চোৱা, এইটো কিন্তু এ নহয়, তৰেত্ৰ হয়। যোগ তৰেত্ৰ, তেতিয়াহ'লে আৰু ইয়াত চাবা তাৰমানে তিনিটা আৰু মিলাই কি হয়, তৰেত্ৰ হয়। দুইটা আৰু মিলাই তৰেত্ৰ হয়। তাৰমানে কি বৰ্ণটো আহিছে, আৰু আহিছে, তেতিয়াহ'লে কাৰণে ইয়াত টি দিম, আৰৰ কাৰণে দিম, মানে ৰৰ কাৰণে আৰ দিম। হ'ল। তৰেত্ৰ হৈ গ'ল। এতিয়া চোৱা দুটা কনচনেণ্টৰ মাজত যদি ভাৱেল দি দিয়ে, তেতিয়াহ'লে সেইটো যুক্তাক্ষৰ নহ'ব, এইটো মনত ৰাখিবা। দুটা কনচনেণ্টৰ মাজত ভাৱেল দিলে সি যুক্তাক্ষৰ হৈ নাথাকে। এইটো কাৰণে যিকোনো দুটা কনচনেণ্ট যদি একেলগত লিখি দিয়ে, তেতিয়াহ'লে এইটো যুক্তাক্ষৰ হৈ যাব, খালি এইচ বাদে, HW বাদ, এই দুটা লেটাৰ বাদ দি। এইচ আৰু ডব্লিউ যদি একেলগত থাকে, মানে যিকোনো লেটাৰৰ লগত এইচ থাকক বা ডব্লিউ থাকক, কিন্তু যুক্তাক্ষৰ নহ'ব। যিকোনো এটাৰ লগত, যেনেকুৱা চোৱা ইয়াত ডব্লিউ লিখিলোঁ, তাৰ লগত এইচ দিলোঁ, কিন্তু এইটো যুক্তাক্ষৰ নহ'ব। বুজি পাইছা? এইটো যুক্তাক্ষৰ নহ'ব, ডব্লিউৰ লগত এইচ যুক্তাক্ষৰ নহ'ব। আৰু ধৰি লোৱা টি দিলোঁ, এইচ দিলোঁ, এইটো কিন্তু যুক্তাক্ষৰ নহ'ব। টি এইচ কেতিয়াও যুক্তাক্ষৰ নহয়, মানে যিকোনো লেটাৰৰ লগত যদি এইচটো থাকে, তেতিয়াহ'লে সি যুক্তাক্ষৰ হৈ নাথাকে, মানে যুক্তাক্ষৰ নহয়।
এইটো কাৰণে চোৱা টি আৰু আৰে কি হ'ব তৰাইত্ৰ হ'ল টি আৰু আৰে তৰাইত্ৰ এতিয়া চোৱা ইয়াত আমি এটা এ ব্যৱহাৰ কৰিব লাগিব কিয় ব্যৱহাৰ কৰিব লাগিব চোৱা ব্ৰহ্মপুত্ৰ কওঁতে আমি ব্ৰহ্মপুত্ৰ শেষত আকৌ এটা অ নিচিনা টান আহে অ নিচিনা এটা আহে যেনেকুৱা ব্ৰহ্মপুত্ৰ মানে অ নিচিনা এটা টান আহে কাৰণে ইয়াত এ ব্যৱহাৰ অ এটা শেষত ওলাই আছে এইটো কাৰণে ইয়াত এ এটা ব্যৱহাৰ কৰিব অৰ কাৰণে হ'ল গতিকে শিক্ষাৰ্থীসকল আজি তোমালোকক মানে কেইটাই দিছোঁ বেছি দিয়া নাই কাৰণ তোমালোকে যদি বুজি পোৱা এটাতেই বুজি পাবা সেইটো কাৰণে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ।